বৰ্তমান চলি আছে ৰাজ্যত ইলেকশ্যনৰ হাৱা আহক ইলেকশ্যনৰ হাৱা কেনেকুৱা আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বেলবাৰী অঞ্চলৰ ইলেকশ্যনৰ হাৱা কেনেকুৱা আপোনালোকক দেখাই দিম এতিয়া আজি আমাৰ ইয়াতে সাক্ষাৎকাৰ অনুষ্ঠান পতা হৈছে এই সাক্ষাৎকাৰ অনুষ্ঠানত আমাৰ নিমন্ত্ৰিত অতিথি চৰাবালি কোন পাৰ্টিৰ পৰা আহিছে চৰাবালি আহিছে উৰাজাহাজৰ পাৰ্টিৰ পৰা ৰাইজৰ দল কওক ৰাইজৰ দল বৰ্তমান কি ক'ব কওক আপনি রাইজর দলের পৰা প্রতিনিধিত্ব করছে আমার এতে রাইজর দলে কবা ভাল বয়া বেশি কথা বিজেপির পৰা কওক বিজেপির পৰা প্রতিনিধিত্ব করছি শান্তু শর্মা নতুন বিজেপি কওক আপনি কোন দলের পৰা আইছি কওকচোন কিনাটো লাগে কওক আপনি কোন দলের পৰা আইছি এটো হল মিস্টার হজরত আলী খান আৰু সিপিএম পাৰ্টিৰ পৰা এটো আইছি ইউডিএফৰ পৰা মিস্টার সানবৰ আলী কংগ্ৰেছৰ পৰা আইছি আৰু এটো আমাৰ নিৰ্দলীয় পাৰ্টি বিজেপি পাৰ্টিৰ পৰা কওক এটা সব পলাইছি ইলেকশ্যনৰ হাৱা এই চক গোটেই কেইটা পাৰ্টিৰ মানে একেলগে আছে এতিয়া বৰ্তমান গোটেই কেইটা পাৰ্টিৰ পৰা ই নিৰ্দলীয় কংগ্ৰেছী আচ্ছা এইটো কংগ্ৰেছৰ পৰা আহিছে এতিয়া ইলেকশ্যনৰ হাৱা কেনে চলি আছে আমাৰ ইয়াতে ইলেকশ্যনৰ হাৱা কেনে চলি আছে 30 মান ব্লক চলি আছে আপোনাৰ মতে কোনে জিতব কংগ্ৰেছ জিতব আপোনাৰ মতে সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ জিতব ঠিক আছে এখাতে কংগ্ৰেছৰ হৈ কৈছে আপনার মতে সৰুক্ষেত্ৰী সমষ্টিত কোনে জিতব পানী জাহাজ জিতব আৰু বেলেগ আজি পানী জাহাজত বেছি মানুহ উঠিলে ডুবি যাব বুলি কয় তাৰ বিষয়ে আপুনি কি মন্তব্য কৰে আমি পানী জাহাজ উৎপাদন ভৰ্তি ভাই গৈছো পানী জাহাজে আমাৰ গোটেই অসমখনৰ সমস্যাৰ বজাৰটো কঢ়িয়াই আনিব বুলি কৈছে আপুনি তাৰ মতে কি মতামত দিব পানী জাহাজে আমাৰ গোটেই অসমৰ সমস্যাটো গোটেই দূৰ কৰিব পানী জাহাজত তাৰ মানে সমস্যাবিলাক লৈ বেলেগত লৈ গুচি যাব সাগৰ তাৰ মানে পানী জাহাজে আমাৰ গোটেই অসমৰ সমস্যাবিলাক ব্ৰহ্মপুত্ৰ দি সাগৰত পেলাই দিব আপোনাৰ মতে বঢ়িয়া হৈছে আপোনাৰ কোৱাত ভাল হৈছে দুটা চকলেট খাই যাব আপুনি বিজেপিৰ হৈ কি ক'ব ছাৰ ফেচবুকতে পোষ্ট দি ৰাখিব নেকি আপোনাৰ মতে বিজেপি জিতব ফুল কনফিডেন্স নে আপোনাৰ মতে কোনে জিতব সিপিএম কংগ্ৰেছ জিতব আপোনাৰ মতে কংগ্ৰেছ জিতব কিমান খান আসনৰ ব্যৱধানত জিতব বুলি ভাবে আপুনি সৰুক্ষেত্ৰী আচ্ছা সৰুক্ষেত্ৰী কিমান ভোটৰ ব্যৱধানত জিতব 20,000 ভোট এতিয়া সৰুক্ষেত্ৰী সমষ্টিত কোনে ভোট প্ৰাৰ্থীজনৰ নাম কি জাকিৰ হুছেইন শিকদাৰ বৰ্তমান আপোনাৰ কংগ্ৰেছ পাৰ্টিৰ লিড কোনে লৈ আছে ৰাইজে লৈ আছে নেকি আপুনি কোন পাৰ্টিৰ চিপিএমৰ আপুনি কিমান মান ভোটৰ ব্যৱধানত জিতব এইটো মই ক'ব নোৱাৰোঁ আপনার সিপিএমৰ ভোট পাৰ আশা আছে না এতিয়া আমি কেণ্ডিডেট দিয়াই নাই কেণ্ডিডেটে দিয়া না কেনে যাই জিতে তাৰ লগত আছো আপনার লগত আর মানে নির্দল হয়ে গেল নিৰ্দলীয় মানে আমি হাগ্ৰামান নিচিনা হাগ্রামের নিচিনা যাই জিতে তার আচ্ছা ঠিক আছে এটা আমার সৰুক্ষেত্ৰী সমষ্টিৰ এই হল বেলবাৰী এৰিয়াৰ যিটো নিৰ্বাচনী হাৱা তাৰে বিষয়ে অলপমান কৈছোঁ এই হাৱা মানে পুৰা হাৱা চলি আছে অলপ পৌচা হাৱা ফাগুন শেষ ইটা এক নম্বৰ আৰু এটা একদম
অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে চৰাবালি অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ যিটো মানিক দা বুলি কৈছে কেণ্ডিডেটটোৰ নাম তাৰমানে মানিক চন্দ্ৰ দাই কিমান ভোটৰ ব্যৱধানত জিতব হিচাপে হ'ব নাই তাৰমানে কিমান ভোট আছে ইতাক লাগি গম নাপায় সৰু কেন্দ্ৰীয় আচ্ছা ঠিক আছে মানিক বাৰু কিমান ভোট আছে গম পাই না কি মানিক বৰুৱা আমাৰ কিমান ভোটত জিতব হিচাপে গম নাও এইটো হয় নাই আমাৰ সমষ্টিত কিমান ভোট আছে ক'ব পাৰব না কিমান ভোট আছে বিজেপি যিমান ভোট আছে ধৰি এজিপি যিমান ভোট আছে ধৰি মানিক বৰুৱা ইমানে আছে বিজেপি এজিপি বুলি কথা নাই টোটেল কিমান ভোট আছে আমাৰ এতিয়া কিমান ভোট আছে আমাৰ সমষ্টিত অলপ হিচাপ কৰি আছে আপুনি কৈ দিয়কচোন কি হয় অলপ হিচাপ কৰি আছে আমাৰ জাহাজৰ বাৰ হিচাপ কৰি আছে ছাৰ কৈ দিয়ক আপুনি অলপ এটা কওক ৰাইজ এটা কওক এটা ৰাইজৰ দলৰ কাৰণে এটা কওক আপুনি ৰাইজৰ স্বাৰ্থত আমাৰ এতিয়া আমাৰ সমষ্টিত কিমান ভোট আছে আপুনিতো কংগ্ৰেছৰ নাই সেইটো মই নাজানো সেইটো আপোনাৰ হিচাপ নাই অংক হোৱা নাই তাৰমানে এতিয়ালৈকে আপোনাৰ ঠিক আছে আপুনি কি কয় মোটামুটি 1,20,000 মান থাকবা লাগে না বেছি আছে মোটামুটি সেনেকৈ আছে এয়া বিজেপি পুৰা ঠিক কথা কৈছি একদম ঠিক ৰাইট ৰাইট আপুনি ৰাইট কথা কৈছি 1,70,000 ভোট আছে আমাৰ সৰু কেন্দ্ৰীয় সমষ্টি এয়া বিজেপি পুৰা কৈছি একদম অৰিজিনেলি 69,000 কিবা ভোট পাইছি 69,000 কিবা আছে মানে 70,000 যাব কি পাইছি 70 হ্যাঁ মিনাক্ষী বেশি 29,500 কিবা এটা 19,000 আলিছিল 29,000 30 ধর একলা হল্লা আমার চিত্ত বর্মনে বেশি 45 আর নিজের দলীয় এই লগ হই মোটামুটি 1,70,000 এখানে আর তো 1,000 কম হওয়া মানে 1,000 হ্যাঁ এতিয়া আজি আর ভিডিওটো বেছি নকৰোঁ এই আমাৰ আপুনি ৰাইজৰ দলত যি ঘূৰি আছে এজেপিত যি ঘূৰি আছে আপুনি তাৰ পৰা কিবা পইচা পাতি লৈছে নেকি আমাৰ দলটো পইচা দিব নোৱাৰে কাৰণ আমাৰ দলটো ধৰি তাৰমানে নতুনকৈ হেৰি হৈছে আমি ৰাইজৰহে কাম কৰি যাম ঠিকে আছে আপোনাৰ কথাটো শুনি বহুত ভাল লাগছে ইলেকশন কেদি খেলি আছে এতিয়া ইলেকশ্যন খেলিব পস্তা চস্তা চাব এইবিলাক পইচা ক'ত পাইছে ৰাইজৰ পৰা ধনচন তুলি ধৰি সেই পইচা পাতি হৈছোঁ আপুনি কিমান ডনেশ্যন 20 টকা দিছোঁ 20 টকা 20 টকাত আপোনাৰ ঘৰত যি 10খান পষ্টাৰ মাৰছি সেই কেইখানে আৰু দাম হৈছে আৰু মোতকৈ থকা গেলা বেছিকৈ দিছে হা মোতকৈ থকা গেলা বেছিকৈ দিছে ঠিকে আছে অভিযোগ উঠাম নক যে একটা হাজার ল অভিযোগ উঠছি এত কথা কিমান পুরা জায়গা উঠছে এত অভিযোগ উঠছে হ্যাঁ পুরা জায়গা উঠছি সরাসরি 50,000 দিয়া বলে অভিযোগ উঠছি পুরা জায়গা যে উঠছি ধুরিন জ্যোতি এটু রাইজে কইছে ই পয়সা নাই কে দিব কে দিয়ে হেৰি পুরা জায়গা উঠলা কামৰ কি ধৰি যিখন ভিডিঅ' দেখা আছে কামৰ হ'লে টকা কৈছে নাম দিছি নাও প্ৰকাশ কৈছে তাৰ কানা কাৰণ ধৰি দেখা নাই নেকি আমাৰ ৰাজ্যৰ দলে চান্দা তুলি ইলেকশ্যন খেলছে চান্দা তুলি কিয় জাহাজত কিয় উঠলাক চান্দা তোলা পইচা এনেকে কিয় খৰচা কৰিব লাগে কম 40,000 এই কি কয় উৰাজাহাজত উঠবা গেলি তো লাখ টাকাৰ ওপৰত লাগছি হয় না নহয় আরে ধৰি বিজেপি চৰকাৰ ধৰি আমি 50,000 টকা খেদালে আমাৰতো 5,000 টকা খেদাবই লাগিব ৰাইজৰ পইচা গেলে কিয় এনেকে খৰচা নষ্ট কৰে চাইকেল লৈ ঘূৰিব লাগিব ৰাইজৰ পইচা যে বিজেপি চৰকাৰে ধৰি তাৰমানে গোটেই বিক্ৰী কৰি শেষ কৰিব তো ৰাইজৰ পইচা শেষ কৰি পেলা সেইটো কোনে কৈছে কি বিক্ৰী কৰিছে চব বেচিছে কি বেচবা বাকী আছে কি বিক্ৰী কৰিছে এটাৰ নামটো কোৱা কমছে কম এটাৰ নাম কোৱা কি বেচা নাই বেচা নকয় এইটো বেচা বুলি নকয় মানুহৰ দাচৰা পুৰি ফেলছে বিজেপি কিন্তু বাহিৰতহে তাৰমানে মানুহৰ মুখখন দেখাই আছে কি মানুহ বুলি পৰিচয় দি আছে আচ্ছা কি বেচিছে কেনেকৈ বেচিছে কওকচোন আপুনি
চিৰিয়াখানা উঠছি ডাঙৰ অভিযোগ কৰিছে এতিয়া আমাৰ হেৰি এজেপিৰ এটা হেৰি সদস্যই ডাঙৰ অভিযোগ কৰিছে চিৰিয়াখানা বেচা বুলি চিৰিয়াখানাখন কেনেকৈ বেচিছে আমাক এটা কৈ দিয়কচোন তাৰে জীৱ জন্তু কোনে দিছে জীৱ জন্তু যেতিয়া বিক্ৰী কৰিব ধৰি আদানী আমদানিৰ দৰে আমাৰ চিৰিয়াখানা বিক্ৰী নহয় কি হ'লে আদানী আমদানি তাতে কি বেচিছে জীৱ জন্তু বেছি পালছি কোনটো জীৱ জন্তু বেচিছে কিহত নিছি আৰু কিবা বিক্ৰী কৰিছে কিবা কল যি আছে কিবা কল কাৰখানা কিবা কাৰখানা এইফালৰ ইণ্ডাষ্ট্ৰী এই চৰাবক দিলোঁ 50 এই চৰাবক এই ভোটৰ নামত 50 টকা দিলোঁ চৰাব এই চৰাব বিজেপিত দিয়াৰ কাৰণে ভোটটো বিজেপিত দিবি এই ভোটটো চৰাব বিজেপিত দিবি 50 টকা লওঁ 1.5 লাখ দিলেও ভোট বিজেপিক নেদাওঁ 1.5 লাখ দিলেও ভোট বিজেপিক নেদাওঁ এই 50,000 দিছি আচ্ছা আমি আৰু অনুষ্ঠানটো আৰু বেছি আমি হেৰি কৰিব নোৱাৰোঁ দীঘলীয়া কৰিব নোৱাৰোঁ মাজতে এটা চমু বাণিজ্যিক বিৰতি আছে এইটো আমাৰ এয়াৰটেল পে'মেণ্ট বেংক গতিকে এয়াৰটেল পে'মেণ্ট বেংকত আপোনালোকে লেনদেন কৰিব অলপ সুবিধা গেলা আছে আৰু এইখিনি কৈ আমাৰ বাণিজ্যিক বিৰতিৰ পৰা আৰু পুনৰ ঘূৰি আহিলোঁ কংগ্ৰেছৰ তাতে কংগ্ৰেছৰ পাৰ্টি কিবা এটা ক'ব না আৰু নকয় আৰু কিবা এটা ক'বাৰ মন আছে যদিও আৰু নকয় আৰু না নকয় আৰু চব লেঙুৰ ফেলাই দিছে আৰু এতিয়া এক খলা চাহ দিব পৰা নাই আমাৰ অনুষ্ঠানক মাতি অনাৰ হৈ আমাৰ অনুষ্ঠানটো আজি ইমানতে সমাপ্ত কৰি অনুষ্ঠানটো আজি আমি ইমানতে সমাপ্ত কৰিলোঁ